তো মুসলিম হয় কেনে হিন্দুৰ কিয় লৈছা তো মুসলিম হয় কেনে হিন্দুৰ কিয় লৈছা কিয় বিক্ৰী কৰিবি হিন্দুৰ কিয় বিক্ৰী কৰিবি তই তই মুসলিম হয় নে নহয় যা উঠ মানে ঐ উঠ এইবিলাক কি এই কি লেখা আছে তই কচোন তাৰ মাল হক তহঁতে কচোন কি লেখা আছে এইবিলাক নাজানা যদি কিয় বিক্ৰী কৰি আছা কিয় এইবিলাক নাজানা যদি কিয় বিক্ৰী কৰি আছা এই হিন্দুৰ বিক্ৰী কৰিব আহিছা তহঁতে মুছলিম হৈ কেনে চিনি পোৱা নাই যা এক গাড়ী মানুহ আহিছে গম পাইছে চব হিন্দুৰ বিক্ৰী কৰিছে মুছলিম মখাই ল আৰু যা তই উঠ মানে উঠে আপোনাক মই খেন্তা ভক্তি ভাৱ বুলি ক'লো মানে কামাখ্যা দৰ্শন কৰিব যে এই নেকি আপোনাৰ স্বভাৱ মানে এই নেকি আনক মানে আপুনি কামাখ্যা দৰ্শন নকৰোঁতে দেখোন ৰাস্তাতে দেখোন মানুহক মানে ইনচাল্ট কৰিলে মানে ধৰ্ম চাই কেনে আপুনি কি কৰিলে বিভাজন কৰিলে কিয় মানে আপোনাৰ কি দৰকাৰ পৰিছিলে যে মানে হিন্দু মুছলিম চাব আৰে আমাৰ যে মানে মুছলমান মানুহে যে মন্দিৰ বনায় তেতিয়া ক'ত যায় সেই চোৱাটো ক'ত যায় মানে আপোনালোকৰ তো ঘৰ যে বনায় এজনী বাইদেৱে মানে ভিডিঅ' এটা বনাই দিছিলে তো চাওকচোন কি কৈছে বাইদেউজনী আমি চাওঁ কি নাম তোৰ হিন্দু বিক্ৰী কৰি আছা তো বিলাক ঈদৰ টাইমত গ'লে মানুহ হা এই মালা চালা লগাই দেখছা এইটো কি লগাইছে হা মালাটো লগাইছে মালা লগাই পেলাই আমি ইমান কৈ আছো মানুহ কাটি দিয়ে চিন্তা সি কৰিব নিদিয়ে বেপাৰ বনাই লৈছা ধৰ্মক বেপাৰ বনাই লৈছা বেপাৰ বনাই লৈছা যিখিনি পূজাৰ সামগ্ৰী ল'ম মই